ছাত্ৰ-ছাত্ৰীসকল আজি মই এই ভিডিঅ'টোত সমতল ক্ষেত্ৰৰ কালি পাঠটিৰ অনুশীলনী 12 এৰ কেইটামান প্ৰশ্ন আলোচনা কৰিব লৈছো প্ৰথমতে মই 4 নম্বৰ প্ৰশ্নটো লৈছো কি দিয়া আছে প্ৰশ্নটো আমি চাও এটা বৃত্তৰ কালি 154 বৰ্গ মিটাৰ ইয়াৰ ব্যাস আৰু পৰিধিৰ দৈৰ্ঘ্য কিমান আমাক বৃত্তটোৰ কালি দিয়া আছে ব্যাস আৰু পৰিধি উলিয়াব দিছে গতিকে মই কি দিয়া আছে হিখিনি আগতে লিখি লওঁ দিয়া আছে বৃত্তৰ কালি দিয়া আছে বৃত্তৰ কালি 154 বৰ্গ মিটাৰ উলিয়াব দিছে আমাক ব্যাস আৰু পৰিধি ধৰা হল বৃত্তটোৰ ব্যাস d আৰু ব্যাসাৰ্ধ r আমি ব্যাসাৰ্ধ কে লৈছো আমি পৰিধি উলিয়াম গতিকে ব্যাস আৰু ব্যাসাৰ্ধ মই দুটা ধৰি লৈছো ব্যাস d আৰু ব্যাসাৰ্ধ হৈছে r এতিয়া মই বৃত্তটোৰ কালি যেহেতু দিয়া আছে গতিকে বৃত্তটোৰ কালি উলিয়াবৰ কাৰণে মই r টো উলিয়াই লম আমি বৃত্তৰ কালি সূত্ৰটো পাইছিলো পাই r স্কয়াৰ r হৈছে ব্যাসাৰ্ধ গতিকে মই ইয়াত যেহেতু আমাক d দিয়া আছে ধৰা হল বৃত্তটোৰ ব্যাস d আৰু ব্যাসাৰ্ধ r d ইকুৱেল টু দিয়া আছে d ইকুৱেল টু d টো আমাক উলিয়াব দিছে গতিকে আমি এতিয়া আমি জানো যে d equal to twice r ব্যাসাৰ্ধৰ দুগুণ d equal to twice r প্ৰথমতে মই ব্যাসাৰ্ধ উলিয়াম তাৰ পিছত আমি ব্যাসৰ মানটো উলিয়াই লম আমি জানো যে d equal to twice r এতিয়া বৃত্তৰ কালি আমাক দিয়া আছে এতে পাই r square is equal to 154 বৃত্তৰ কালি 154 আমাক এই লাইনটো দিয়া আছে বৃত্তৰ কালি equal to 154 so pi r square equal to আমি বৃত্তৰ কালি সূত্ৰটো বহুৱাই দিছো pi r square equal to 154 যেহেতু মই ব্যাসাৰ্ধ r ধৰি লৈছো implies pi হৈছে আমাৰ 22/7 into r square is equal to 154 ইয়াৰ পৰা আমি r ৰ ভ্যালুটো উলিয়াম মই কিনি মুছি দিছো প্ৰশ্নটো আমি এতিয়া উলিয়াম implies r square is equal to 154 into 22/7 equal to cancel যাব 22 ৰে এবাৰ আৰু ইয়াত হ'ব 7 so 7 into 7 r square equal to পাইছো আমি 7 into 7 so r equal to 7 r ৰ ভ্যালুটো পাইছো আমি 7 r আছিল আমাৰ ব্যাসাৰ্ধ এতেকে ব্যাসাৰ্ধ is equal to 7 আমাৰ এককটো দিয়া আছিল মিটাৰত 7 মিটাৰ গতিকে ব্যাস কি হ'ব আমাৰ ব্যাস আছিল আমাৰ twice r d equal to আছিল আমাৰ twice r so 2 into 7 meter is equal to 14 মিটাৰ হৈছে আমাৰ ব্যাস আৰু আমাক কি উলিয়াব দিছিলে অংকটো আমাৰ ব্যাস ওলাই গ'ল এইখিনি হৈ গ'ল গতিকে ইয়াৰ পিছত আৰু আমাক কি উলিয়াব দিছিলে পৰিধি আৰু বৃত্তৰ পৰিধি সূত্ৰটো আছিল আমাৰ twice pi r ব্যাসাৰ্ধ r ধৰিলে বৃত্তৰ পৰিধি আছিল আমাৰ twice pi r আমি r ৰ ভ্যালুটো পালো 7 মিটাৰ 2 into 22/7 into 7 মিটাৰ 7 cancel যাব so 2 into 22 meter is equal to 42 meter আমাৰ ব্যাস ওলালে 14 মিটাৰ আৰু পৰিধি ওলাইছে 44 মিটাৰ অংকটোত আমাক এটো উলিয়াব দিছিলে কালিটো দিয়া আছিল 154 বৰ্গ মিটাৰ তাৰপৰ আমাৰ ব্যাস আৰু পৰিধি আমাক উলিয়াব দিছিলে গতে ব্যাস পালো আমি 40 আৰু পৰিধি পাইছো আমি 44
মিটাৰ ইয়াৰ পিছত মই এটা বেলেগ অংক লৈ যাম এটো আছিল আমাৰ কোৱেশ্চন নাম্বাৰ 4 আছিল 4 আৰু 5 দুইটা কোৱেশ্চন যেটো একেই ধৰণৰ গতিকে মই ইয়াৰ পিছত কোৱেশ্চন নাম্বাৰ 6 লৈ গৈছো কোৱেশ্চন নাম্বাৰ 6 তো মই প্ৰশ্নটো তোমালোকক লিখি দিম প্ৰশ্নটো দিয়া আছে এটা বৃত্তৰ কালি প্ৰশ্নবোৰ একেই ধৰণৰ সহজ হয় এটা বৃত্তৰ কালি ইতিমধ্যে আমি বৃত্তৰ কালি আৰু বৃত্তৰ পৰিসীমা আমি পঢ়ি আহিছো এটা বৃত্তৰ কালি 4.52 বৰ্গ সেন্টিমিটাৰ ইয়াৰ ব্যাসাৰ্ধ কিমান ইয়াৰ ব্যাসাৰ্ধ কিমান প্ৰশ্নটো আমাক দিয়া আছে আৰু লগতে আমাক পাইৰ ভ্যালুটো ইয়াতে দিয়া আছে 3.14 বুলি দিয়া আছে গতিকে আমি 3.14 ধৰিম যেটো আমাক দিয়া আছে এটা বৃত্তৰ কালি 4.52 বৰ্গ সেন্টিমিটাৰ ইয়াৰ ব্যাসাৰ্ধ কিমান অংকটো সহজ একেবাৰে কাৰণ বৃত্তৰ কালিৰ সূত্ৰটো আমি পাইছিলো পাই r স্কয়াৰ r যদি ব্যাসাৰ্ধ হয় তেতিয়াহলে পাই r স্কয়াৰ হৈছিল বৃত্তৰ কালিৰ সূত্ৰটো গতিকে আমি r ৰ ভ্যালুটো অতি সহজতে উলিয়াব পাৰিম আৰু পাই ভ্যালুটো আমাক দিয়াই আছে সমাধান আমি লিখিলাম এইদৰে ধৰা হল বৃত্তটোৰ ব্যাসাৰ্ধ স্মল r বৃত্তটোৰ ব্যাসাৰ্ধ স্মল r সেন্টিমিটাৰ আমি এককটো লিখি দিছো ব্যাসাৰ্ধ বৃত্তটোৰ ব্যাসাৰ্ধ স্মল r সেন্টিমিটাৰ একে বৃত্তটোৰ কালি বৃত্তটোৰ এটো আমি দিয়া আছে বুলি লিখো দিয়া আছে বৃত্তটোৰ কালি is equal to 4.52 centimeter square বৃত্তটোৰ কালি 4.52 centimeter square এটিকে বৃত্তৰ কালিৰ সূত্ৰ আছিল আমাৰ পাই r square is equal to 4.52 পাই ভ্যালুটো আমাক দিয়া আছে 3.14 into r square আমি r ৰ ভ্যালুটো উলিয়াব লাগিব so r square is equal to 4.52 3.14 so r square is equal to 314.452 যেহেতু আমাৰ সোঁফালৰ পৰা দুঘৰ আগত ডিনোমিনেটৰ আৰু নিউমাৰেটৰ লব আৰু হৰ দুইটাৰে সোঁফালৰ পৰা দুইঘৰ আগত দশমিক আছে গতিকে আমি দশমিকটো এখৰে পূৰণ কৰিলে লব আৰু হৰক আমাৰ উঠি যাব এটো আমি দেখুৱা নাই ডাইৰেক্ট লিখিছো 452 divided by 314 এটো r স্কয়াৰৰ ভ্যালু গতিকে r স্কয়াৰৰ পৰা আমি এটা r ৰ ভ্যালুটো উলিয়াব লাগিব implies r square is equal to আমি r square ৰাখিছো r square is equal to এটো আমাৰ যেহেতু ইভেন নাম্বাৰ যুগ্ম সংখ্যা 452 আৰু 314 মই ক্যালকুলেশনটো তোমালোকক দেখুৱাই দিছো এটো আমি প্ৰথমতে কাটাকাটি কৰিম 2 ৰে যাব আমাৰ 1 হ'ব তাৰ পিছত 5 আৰু 7 157 আৰু লব হ'ব লব প্ৰথমতে 4 দুবাৰ যাব পাছত দুবাৰ যাব আৰু 6 226 আৰু 154 হল হৰ যেহেতু এটো ইভেন নাম্বাৰ এটো অড নাম্বাৰ 157 হল এইবাৰ আমি এটো বৰ্গমূল উলিয়াম r স্কয়াৰ আমি ইকুৱেল টু পালো 226 divided by 157 এটো হল এটো এটা 157 ৰে 226 ক যদি আমি হৰণ কৰো r square is equal to 226 of 1
157 এৰে হৰণ কৰিলে এবাৰ যাব 157 to whole 6 দশমিক দিলো 0 দশমিক দিলো তাৰ পিছত দশমিক দিয়াৰ পিছত 4 হ'ব 4 হলে তাৰ পিছত 4 5 গুণ 20 20 2 22 হ'ব 22 হলে 2 কলে যাব 4 গুণ 4 5 6 হল এটো 28 628 আৰু 619 আছিল গতিকে আমি এটো মাইনাস কৰিলে পাম ইয়াতে 2 ইয়াতে 2 হল ইয়াতে 8 662 ইয়াতে দশমিক আছে গতিকে আমি আৰু 0 এটা লৈছো এবাৰ 3 বাৰ যাব 3 বাৰ গলে 21 2 3 5 3 15 16 17 হল 1 হল 3 গুণ 3 4 আমি এইদৰে কৰি থাকিম সো 1.43 লৈছো মই 1.43 r square is equal to 1.43 so r equal to r square equal to 1.43 r equal to root over 1.43 আৰু 1.43 হলে root over আমি ইতিমধ্যে দশমিকৰ বৰ্গমূল উলিয়া আগতে শিকি আহিছো ইয়াতে মই এতিয়া তোমালোকক এনসাৰটো লিখি দিছো 1.43 হলে 1.195 centimeter and this equal to আমি 1.20 centimeter এটো যেটো ওলাই থাকে আমি ধৰি লিখিছো 1.20 centimeter ইয়াত আমি ৰাখি দিছিলো দুই ঘৰ পিছত 1.43 so 1.43 বৰ্গমূল 1.195 equal to 1.20 centimeter আৰু ভ্যালুটো পাইছো আমি 1.20 centimeter এইটো আমি দশমিকৰ বৰ্গমূল আমি পাই আহিছো ইয়াতে মই আনসাৰটো লিখি থৈছো তোমালোকে উলিয়াই চাবা 1.20 centimeter পাইছো আমি ব্যাসাৰ্ধ আমাক ব্যাসাৰ্ধ উলিয়াব দিছিলে পৰিধিটো আমাক বৃত্তৰ কালি আমাক দিয়া আছিল আৰু পাই ভ্যালুটো আমাক 3.14 দিয়া আছিল তাৰ পৰা আমাক ব্যাসাৰ্ধ উলিয়াব দিছে গতিকে কালিৰ সূত্ৰ পাই r স্কয়াৰ সূত্ৰত বহুৱাই দি আমি r ইকুৱেল টু উলাইছো 1.20 centimeter ইয়াৰ পিছত মই আন এটা কোৱেশ্চন তোমালোকক কৰি দিম সেইটো হৈছে কোৱেশ্চন নম্বৰ ইয়াৰ পিছত মই আহিছো কোৱেশ্চন নম্বৰ 8 লৈ কোৱেশ্চন নম্বৰ 8 ত আমি কি দিয়া আছে চাও কোৱেশ্চন নম্বৰ 8 প্ৰশ্নটো দিয়া আছে এটা মুদ্ৰাৰ ব্যাস ব্যাস দিয়া আছে 1.4 centimeter এটা মুদ্ৰাৰ ব্যাস 1.4 centimeter তিনিটা পাকত মুদ্ৰাটোৱে সেন্টিমিটাৰ তিনিটা পাকত মুদ্ৰাটোৱে কিমান দূৰ যাব এই প্ৰশ্নটো আমাক দিয়া আছে এটা মুদ্ৰাৰ ব্যাস দিয়া আছে 1.4 centimeter তিনিটা পাকত মুদ্ৰাটোৱে কিমান দূৰ যাব এতিয়া এটা মুদ্ৰাটোৱে তিনিটা পাকত আমি পিছত উলিয়াম আমি মুদ্ৰাটোৱে এটা পাকত কিমান দূৰ যাব এইটো ক্ষেত্ৰত মুদ্ৰা বা চকাৰ ক্ষেত্ৰটো আমি তেনেদৰে কৰো কিমান দূৰ যাব হেতু উলিয়াম আমি মুদ্ৰাটোৰ তাৰ কাৰণে উলিয়াব লাগিব মুদ্ৰাটোৰ পৰিধি কাৰণ মুদ্ৰা এটা ধৰা যিকোনো এটা মুদ্ৰা মই তোমালোকক দেখুৱাই দিছো এটা মুদ্ৰা এইটো এটা মুদ্ৰা মই লৈছো এই মুদ্ৰাটো মই ইয়াতে ধৰিছো ইয়াতে মই এটা বিন্দু দিছো মই ইয়াতে মই ধৰিছো এই মুদ্ৰাটো ইয়াৰ পৰা আকৌ হেখিনি ঠাইয়ে যদি পাব লাগে মুদ্ৰাটো ঘুৰাই মই এইখিনি পাইছো মই এইখিনিতে এটা ইয়াতে মই দি দিছো পইণ্টটো মই আদি বিন্দুটো ইয়াতে দি দিছো ইয়াত স্টাৰ্ট কৰিছো মুদ্ৰাটোৱে এপাক ঘুৰিছে গোটেই মুদ্ৰাটোৱে আৰু এপাক ঘুৰাৰ পিছত মুদ্ৰাটোৱে এইখিনি পাইছে
অৰ্থাৎ ইয়াৰ পৰা ইয়ালৈকে মুদ্ৰাটো এপাকত গৈছে আৰু তাৰ কাৰণে মই কি কৰিছিলোঁ মুদ্ৰাটো ইয়াত এটা পইণ্ট দি ষ্টাৰ্ট কৰিছিলোঁ আৰু মুদ্ৰাটো এইদৰে ঘূৰি আছিলে অৰ্থাৎ মুদ্ৰাটো এপাক ঘূৰিবৰ কাৰণে মুদ্ৰাটোৰ মই কি উলিয়াব লাগিব পৰিধি উলিয়াব লাগিব আৰু পৰিধি উলিয়াবৰ কাৰণে মোক কি লাগিব ব্যাসাৰ্ধ লাগিব এতিয়া যেহেতু আমাক ব্যাস দিয়া আছে মুদ্ৰাটোৰ দিয়া আছে মুদ্ৰাটোৰ ব্যাস 1.4 সেন্টিমিটাৰ এতেকে মুদ্ৰাটোৰ ব্যাসাৰ্ধ স্মল r ইকুৱেল টু কি হ'ব 1.4/2 সেন্টিমিটাৰ ইজ ইকুৱেল টু 0.7 সেন্টিমিটাৰ এইটো হৈছে মুদ্ৰাটোৰ ব্যাসাৰ্ধ এতেকে মুদ্ৰাটোৰ পৰিধি আমি পৰিধি উলিয়াম প্ৰথমতে আৰু মুদ্ৰাটোৰ পৰিধি যিমান মুদ্ৰাটো এপাকত সিমান দূৰ অতিক্ৰম কৰিব মুদ্ৰাটোৰ পৰিধি টুৱাইচ পাই r is equal to 2 into 22/7 into 0.7 সেন্টিমিটাৰ এইখিনি আমি কৰিলে ক্যালকুলেশন 7 so 44 into 0.1 centimeter is equal to 4.4 centimeter হৈছে মুদ্ৰাটোৰ পৰিধি অৰ্থাৎ মুদ্ৰাটোৱে এপাকত যাব 4.4 সেন্টিমিটাৰ এতিয়া আমাক উলিয়াব দিছে মুদ্ৰাটোৱে তিনিটা পাকত কিমান দূৰ যাব এখানে মুছি দিছো এতেকে মুদ্ৰাটোৱে তিনিটা পাকত যাব সমান 3 into 4.4 সেন্টিমিটাৰ ইমান দূৰ যাব এটো পূৰণ কৰিলে এঘৰ আগত দশমিক আছে so 13.2 সেন্টিমিটাৰ ইমান দূৰত্ব অতিক্ৰম কৰিব মুদ্ৰাটোৱে তিনিটা পাকত তো ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকক এই ভিডিঅ'টোত তিনিটা প্ৰশ্ন আলোচনা কৰি দিছো 12F অনুশীলনী তোমালোকে ভিডিঅ'টো চাবা আৰু অংকবোৰ কৰিব